অতিথিবৃন্দ এই গাঁও জ্যেষ্ঠজন আইমাতৃক লগতে আজি ইয়াত থকা উপস্থিত নাই আমি আটাইকে শুভ আৰম্ভণি কৰিবলৈ ওলাইছোঁ। আমি আৰম্ভণি তথা শুভ উদ্বোধন কৰিবলৈ গুৱাহাটী মিৰ্জা নিবাসী সন্মানীয় শ্ৰী অনিল দাস দেৱক আমি আমন্ত্ৰণ কৰিছিলোঁ। গতিকে তেখেতক মই আমাৰ সন্মুখত আহি তেখেতে কাৰ্যসূচীটো ৰূপায়ণ কৰিবলৈ মই অনুৰোধ ৰাখিছোঁ। লগতে আইমাতৃসকল আহিব ইয়াত সহযোগ কৰিব সকলোখিনি আৰু সকলোকে মাতিছোঁ ইয়াত যিহেতু আমি নতুনকৈ সকলোৱে ৰাইজৰ হৰি মন্দিৰ সকলোৱে আহক আমি একেলগে আজি ইয়াৰ পবিত্ৰ এই খামটো উপভোগ কৰোঁ। আৰু এই শুভ উদ্বোধনৰ আগমুহূৰ্তত আমি সন্মানীয় বহুত ডাঙৰীয়াক আমি সম্বৰ্ধনা দিবলৈ বিচাৰিছোঁ। এখন পাতৰ গামোচাৰে সম্বৰ্ধনা জনাব দিশা বৈশ্যই। গতিকে দিশা বৈশ্যক মই গামোচা দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া তেখেতৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি অনুৰোধ ৰাখিছোঁ। ফটো পাই যাই বেলেগে নুঠেছি পাই যাম দেই।
উন্মোচন কৰাৰ আগমুহূৰ্তত এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমি আহ্বান জনাইছোঁ উদ্যোক্তাসকলক আৰু লগে লগে এটি স্মাৰকেৰে অভিনন্দন জনাবলৈ মই আহ্বান জনাইছোঁ আৰু ইয়াৰ পিছতে উদ্যোক্তাসকলক আৰতি বৰদলৈক অতি শুভাৰম্ভ কৰাৰ বাবে আগবাঢ়ি দিয়াৰ আহ্বান জনাইছোঁ। বাজনা বাজনা তাৰপিছত আমাৰ বলৰাম ডাঙৰীয়াক আমি সৌফালৰ গৰু নামান পাতিলে জুবিনৰ এটি কাৰ্যসূচী ৰখা হয় আৰু প্ৰিয় জুবিনৰ সৃষ্টিৰাজি জীয়াই ৰাখিবৰ বাবে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছোঁ আৰু এই শিক্ষক মাননীয় পৰেশ বৈশ্য ডাঙৰীয়া আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগবঢ়াই নিয়াৰ বাবে মই অনুৰোধ ৰাখিছোঁ আৰু এই চেগতে উদ্যোক্তাসকলক মাননীয় পৰেশ বৈশ্য ডাঙৰীয়া জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ লৈ যোৱাৰ বাবে আগত দিয়ে
উপস্থিত থকা উদ্বোধকসকল আৰু আমাৰ লগত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ এই হাতীপুৰ গাঁৱৰ সমস্ত ৰাইজ, আমি সকলোৱে গোটেই আমাৰ ওচৰৰ মানুহসকলে আমি দেখিছোঁ আমি গোটেইখিনি কিমান কষ্ট কৰি মন্দিৰটো বনাব লগা হৈছে। যি কি নহওক আজি শেষত গৈ আমাৰ এই নামঘৰটো এটা পূৰ্ণাংগ ৰূপ পাইছে। তাত আমাৰ সমাজৰ বাহিৰৰো যথেষ্ট মানুহে আমি শলাগ ল'ব লাগিব। তাৰ বাহিৰেও কিছুমান বেলেগ জেগাৰ মানুহো আমাক বহুতখিনি সহায় কৰিছে। তাৰ ভিতৰত আজি কিছুমান ইয়াত উপস্থিত আছে, কিছুমান উপস্থিত নাই। আজি এই সময়খিনিত মই আটাইকে ধন্যবাদ জনাইছোঁ আমাৰ সমাজৰ ফালৰ পৰা। তেখেতসকলৰ অনুপ্ৰেৰণা এইটো হ'ল আমাৰ মেইন মন্দিৰ, এইটো ভিতৰটো এই পাছত পৰিৱেশটো এই ফেনবোৰ চবেই ধান দিছে, সমাজৰ মানুহে দিছে। Salve.